নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ঘৰতে প্ৰস্তুত কৰা এবিধ তেল। যিবিধ তেল আপোনাৰ প্ৰস্তুত কৰোঁতে আটাইকেইটা বস্তু ঘৰতে সহজতে পোৱা হয়। তেন্তে ব'লক কি বস্তু মই ব্যৱহাৰ কৰিম আৰু কেনেকৈ তেলবিধ বনাম। মই প্ৰস্তুত কৰিবলৈ লোৱা তেলবিধৰ কাৰণে প্ৰথমতে লাগিব আমাক এটা নাৰিকল তেল, যিটো মই পেৰাচুটৰ নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। তাৰ পাছতে লাগিব আপোনাক এল'ভেৰা, মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পাছতে এয়া হৈছে আপোনাৰ মেথি গুটি। মেথি গুটি এনেকৈ আপোনালোকে সৰু সৰুকৈ পিচি ল'ব পাৰিব বা কেঁচাকৈ পিচিলেও হ'ব বা অকণমান ভাজি পেলাই সৰু সৰু কৰি ল'লে হ'ব। ইয়াত মানে মেথি গুটি লৈছোঁ কেনেকুৱা হৈ গৈছে। তাৰ পাছতে লৈছোঁ কেইখিলামান আপোনাৰ নৰসিংহৰ পাত। তাৰ পাছতে এয়া হৈ গ'ল আপোনাৰ এটা পিঁয়াজ, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পৰা লৈছোঁ কেইপাহমান জবা ফুল। আৰু আপোনালোকে নৰসিংহৰ পাত আৰু কেইখিলামান দিব পাৰিব আৰু অলপমান দি আপোনালোকে যিমানটো তেল ল'ব সিমানটো অনুসৰি বস্তুখিনি লৈ আপোনালোকে তেলটো প্ৰস্তুত কৰিব। তেন্তে ব'লক এই কেইটা উপাদানেৰে আজি মোৰ তেলটো মই প্ৰস্তুত কৰোঁ। তেল বনোৱা আৰম্ভণিতে পাতি দিলোঁ এটা চচ, তাতে দিলোঁ আপোনাৰ সকলো নাৰিকল তেল যিমান আছিলে সকলোখিনি চেপি পেলাই দি দিলোঁ। তাৰ পাছতে দি দিলোঁ আপোনাৰ তেল গৰম হোৱাৰ পাছতে পিঁয়াজ। পিঁয়াজৰ পিছতে এটা এটাকৈ মই উপাদানখিনি সকলো মই তাতে দি দিলোঁ। দি পেলাই ধুনীয়াকৈ লৰাই থাকিলোঁ। আপোনালোকে এনেকৈ সকলো দি দিয়াৰ পিছতে 3 পৰা 4 মিনিটমান আপোনালোকে ভাজিলেই হৈ যাব। যেতিয়া অলপ অলপ ৰঙচুৱা হৈ আহিব তেতিয়া আপোনালোকে এখন চাকনিৰ সহায়ত চাকি, ঠাণ্ডা হোৱাৰ পাছত চাকিব দেই, চাকি পেলাই আপোনালোকে এটা কাঁচৰ মানে চিচাৰ কিবা টেমা এটাত আপোনালোকে ভৰাই থ'ব পাৰিব। আৰু তেনেকৈ যেতিয়া চিচাৰ টেমা এটাত ভৰাই থ'ব বহুত কেইদিনলৈকে আপোনালোকে ষ্ট'ৰ কৰিব পাৰিব। প্লাষ্টিকৰটোত থ'লে কিন্তু ইমানকেইদিন থ'লে ভাল নহ'ব সেইকাৰণে। তাৰপাছতে আপোনালোকে যেতিয়া এই বনাই পেলাই তেলটো লগাব নহয়, ৰাতি লগাব, ধুনীয়াকৈ লগাই পেলাই অলপ চুলিৰ গুৰিখিনি আপোনালোকে মাছাজ কৰি দিব। আৰু পাছদিনাখন ৰাতিপুৱালৈ আপোনালোকে এটা পাতল চেম্পুৰে ধুই পেলাব পাৰিব। আৰু এটা কথা কি, এই তেলটো লগালে আপোনালোকৰ চুলি সৰা বন্ধ হ'ব, চুলিত উফি নোহোৱা হ'ব আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া নতুন নতুন চুলি গজাত মানে হোৱাত সহায় কৰিব। কিন্তু কি হ'ব, মই ৰঙচুৱা বুলি ক'লোহে, মোৰ তেল গৈ পেলাই আপোনাৰ খৰখৰীয়া হ'লগৈ সকলো উপাদান। কিয় জানেনে, ইমান যে পাহৰোঁ, আলহী আহিলে সেইকাৰণে আকৌ। চাওকচোন মোৰ তেলৰ গতি। তাৰপাছত চাকি দিলোঁ, গৈ পেলাই তলত ঘূৰি ঘূৰি অকণমান গেছ হিচাপে ৰৈ গ'ল। কিয় জানেনে, বেছি ভজা হোৱাৰ কাৰণে। আপোনালোকে এনে নকৰিব। তেনে কৰাৰ পাছত মই মনৰ দুখতে ভৰাই দিলোঁ এটা প্লাষ্টিকৰ এই নাৰিকল টেমাত। কিয়নো মই 2-3 দিনহে লগাব পাৰিম এইকণ তেল, সেইকাৰণে।